এই মুহূৰ্তত আহি পৰিছে এক ভয়ংকৰ খবৰ। বাল্য বিবাহ বিৰোধী অভিযানৰ মাজতে অঘটন। প্ৰসৱ বেদনাত ছটফটাই মৃত্যুক সাবটিলে এগৰাকী 9 মহীয়া অন্তঃসত্ত্বা নাবালিকাই। যোগীঘোপাৰ কাবাইতাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে ঘৰতে 16 বছৰীয়া নাবালিকাক সন্তান প্ৰসৱ কৰাৰ চেষ্টা চলাইছিল পৰিয়ালৰ লোকে, কিন্তু বিফল হোৱাত যোৱা দেওবাৰে সংকটজনক অৱস্থাত নাবালিকাগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। পিছে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে নাবালিকাগৰাকীয়ে। প্ৰসৱ বেদনাত ছটফটাই মৃত্যুক সাবটিলে 9 মহীয়া অন্তঃসত্ত্বা নাবালিকাগৰাকীয়ে। যোগীঘোপাৰ কাবাইতাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। ঘৰতে 16 বছৰীয়া নাবালিকাগৰাকী সন্তান প্ৰসৱ কৰোৱাৰ চেষ্টা চলাইছিল পৰিয়ালৰ লোকে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে স্বামী শ্বাহিনুৰ আলী, পিতৃ আইনাল হকক গ্ৰেপ্তাৰ কৰিছে। এবছৰৰ পূৰ্বে শ্বাহিনুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল নাবালিকাগৰাকী। এই ঘটনাৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি তলৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।